বন্ধুসকল ফিল্ডখন আপোনালোকে দেখিছে একদম 2016 চনৰ ডিজেল গাড়ী মানে একদম মজা হৈ আছে পুৰা আপুনি চাব পাৰে গাড়ীখন একদম পুৰা অৰিজিনেল পেণ্টত আছে এইবিলাক দেখুৱাই দিয়া আৰু একদম গোটেই গাড়ী অৰিজিনেল পেণ্টত আছে পুৰা ধোৱা চোৱা চিল আছে আপোনালোকে দেখিছে পুৰা গাড়ী মানে একদম পুৰা A1 কণ্ডিশ্যন আৰু এইফালৰ পৰা দেখুৱাই দিয়া অলপ গাড়ী মানে একদম পুৰা মজা হৈ আছে আৰু গাড়ীখনত ফিক্স প্ৰাইচটো মই কৈছোঁ 2,45,000 দিম কিন্তু 1 টকাও কম নহ'ব একেবাৰে ফিক্স মই 2,55,000 কৈছিলোঁ কিন্তু এতিয়া মই ভাবিছোঁ 2,45,000 গাড়ীখন দি দিম যে ষ্টকটো মোৰ পুৰণা ষ্টকটো খালী কৰিব লাগে তো আপোনালোকে লয় যদি ল'ব পাৰিব গাড়ীখন আপোনালোকে চাওক গোটেই কণ্ডিশ্যন A1 কণ্ডিশ্যন 2016 চনৰ ডিজেল গাড়ীখন যদি আপোনালোকে ক'ৰবাত যদি 10 টকা এটা খৰচ উলিয়াব পাৰে মই গাড়ীখন আপোনালোকক বহুত পইচা কমাই দিম মই ইমানটো আপোনালোকক ক'লোঁ টায়াৰেই চাবনে গাড়ী অৰিজিনেল পেণ্টেই চাবনে আপোনালোকৰ একদম টায়াৰ চাই পুৰা অৰিজিনেল পেণ্টত আছে একো প্ৰব্লেম নাই একদম গাড়ী মানে পুৰা গাড়ী হৈ আছে আৰু মানে লেভেল দেখুৱা অলপ গাড়ী হৈ আছে পুৰা মজা হৈ আছে আৰু আপোনালোকে মই ইমানেই ক'লোঁ যদি গাড়ীখনত কিবা প্ৰব্লেম পায় মই আপোনালোকক পইচা কমাই ল'ম মই ইমানটো আপোনাক গেৰাণ্টি দিছোঁ পুৰা গাড়ী গোটেই গাড়ী অৰিজিনেল পেণ্টত আছে আৰু 2,45,000 টকাত 16 চনৰ ইম্পচিবল হয় ক'তো নাপায় আপোনালোকে এইটো কণ্ডিশ্যনত বাকী আপোনালোকে ইঞ্জিন খোলা অইল লিক কৰা বা ছাছপেনশ্যনৰ চাউণ্ড থকা তেনেকুৱা পাই যাব কিন্তু এনেকুৱা কণ্ডিশ্যনৰ চুইচ আপোনালোকে খুব কম পাব আৰু যিহেতু মই হাইৱেত আছোঁ সেইটো কাৰণে মই ভিডিঅ' এটা বনাই পেলাই আপোনালোকক দেখুৱাওঁ গাড়ীখন মানে সাংঘাতিক ধুনীয়া হৈ আছে কণ্ডিশ্যন আপোনালোকে এবাৰ গাড়ীখন চাওক মই কেমেৰাটো ভালকৈ দেখুৱাই দিছোঁ গাড়ীখন আপোনালোকে এবাৰ চাওক একদম পুৰা ফাই হৈ আছে গাড়ী মানে একো কামেই নাই জাষ্ট আপোনালোকে ল'ব লাগে আৰু চলাব লাগে একোৱে কাম নাই আৰু মাইলেজ আপোনাৰ দিয়ে একদম পুৰা 25 মাইলেজ আৰু গাড়ীখন কোনো জেগাতে আপোনাৰ ৰিপেয়াৰ অকণো নাই সৰু জেগা এটাতো ৰিপেয়াৰ নাই একদম পুৰা মজা হৈ আছে তো গাড়ীখন ভাবিলোঁ মই আপোনালোকক অকণমান দেখুৱাই দিওঁ আপোনালোকে চাই লওক কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন মই গোটেই ৱাকাৰ ৰাউণ্ডটো আপোনালোকক দেখুৱাই দিছোঁ আৰু গাড়ীখন চলাই আছিলে কেনেকুৱা পালা কৈ দিয়া গুলি হৈ আছে নে গাড়ী অঁ তো গাড়ীখন যোনে চলাই মানে এদিন নন ষ্টপ মই ৰানিং কৰি আছোঁ বহুত মজা হৈ আছে তো আপোনালোকে ল'ব পাৰে ভাবিলোঁ ভিডিঅ'টো অকণমান যিহেতু আহি আছোঁ তো দেখুৱাই দিওঁ বুলি ভাবিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানে আছিল বাই কিন্তু প্ৰাইচটো আকৌ কৈ দিছোঁ লাষ্টত ফিক্স প্ৰাইচ হ'ব 2,45,000 ইনক্লুডিং ট্ৰান্সফাৰটো আজিলৈ বাই আৰু ইঞ্জিনটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ ইঞ্জিনটো চাই লওক ইঞ্জিন খোলা আপোনালোকক ইঞ্জিনটো দেখুৱাইছোঁ ইঞ্জিন চাওক একদম চিল আছে পুৰা দেখিছেনে পুৰা চিল ইঞ্জিন আছে একো প্ৰব্লেম নাই বেটেৰী নতুন এখন চিল কোম্পানী ষ্টিকাৰ লাগি আছে একদম পুৰা মানে গাড়ী একদম পুৰা গেটআপত আছে